বন্ধুসকল, তোমালোকৰ আজি প্ৰথম প্ৰশ্ন হৈছে পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, উত্তৰটো হৈছে 1526 চনত। বন্ধুসকল, 2 নম্বৰ প্ৰশ্নত কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তাৰ বিষয়ে আছে। তোমালোকক 10 ছেকেণ্ড সময় দিয়া হৈছে। নিশ্চয় তোমালোকে স্ক্ৰীনশ্বট দেখি আছা যে কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে খ নম্বৰ। কামাখ্যা মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। আৰু খ নম্বৰত যে দেখিছা গংগাদেৱ, অৰ্থাৎ গংগাদেৱা হয়, তেওঁ জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিছিল। গংগাদেৱা। তোমালোকে 2টা প্ৰশ্ন মনত ৰখা উচিত, নৰনাৰায়ণ আৰু গংগাদেৱা। 3 নম্বৰ প্ৰশ্ন পলাশী যুদ্ধ কিমান চনত হৈছিল? ক 1798 চনত, 1523 চনত, 1757 চনত আৰু 1526 চনত। ক 1758 চনত, 1523, 1757, 1526। কোনটো শুদ্ধ? 10 ছেকেণ্ড সময় দিয়া হৈছে। নিশ্চয় বন্ধুসকল, তোমালোকে দেখিছা স্ক্ৰীনশ্বট। গ নম্বৰটো শুদ্ধ। 1757 চনত পলাশী যুদ্ধ হৈছিল। বন্ধুসকল, নেক্সট প্ৰশ্নলৈ যাওঁ আমি। ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? 1999 চনত, 1905 চনত, 1915 চনত আৰু খ নম্বৰটো হৈছে 1901 চনত। বন্ধুসকল, এই প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে মনত ৰখাটো দৰকাৰ। 1999, 1905, 1915 আৰু 1901 চনত। তাৰ ভিতৰত কোনটো শুদ্ধ? তোমালোকে নিশ্চয় গম পাইছা চাগে। যিবোৰে গম পাইছা আগতীয়াকৈ কমেণ্ট কৰিব পাৰা। 10 ছেকেণ্ড সময় দিছোঁ। নিশ্চয় বন্ধুসকল, তোমালোকে স্ক্ৰীনশ্বট দেখা পাইছা যে 1901 চনত খ নম্বৰটো শুদ্ধ। ডিগবৈ তেল শোধনাগাৰ 1901 চনত স্থাপিত কৰা হৈছিল। এই প্ৰশ্নটো তোমালোকে মনত ৰখাটো দৰকাৰ। 5 নম্বৰ প্ৰশ্ন হৈছে কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ক ৰাজেশ্বৰ সিংহই, খ পুৰন্দৰ সিংহই, গ নৰনাৰায়ণ, খ ল'ৰাৰজা। বন্ধুসকল, তোমালোকে এই প্ৰশ্নটোৰ মনত ৰখা দৰকাৰ যে 10 ছেকেণ্ড দিছোঁ মই তোমালোকক। দহ ছেকেণ্ড সম্পূৰ্ণ হৈছে বন্ধুসকল। নিশ্চয় স্ক্ৰীনশ্বট দেখা পাইছা যে কাৰেংঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। বন্ধুসকল, নেক্সট প্ৰশ্নলৈ যাওঁ আমি। 6 নং প্ৰশ্নত মহাত্মা গান্ধী অসমলৈ কিমান চনত আহিছিল? ক 1821 চনত, 1521 চনত, 1921 চনত, ক 1972 চনত। বন্ধুসকল, 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, সময় পাৰ হৈছে। স্ক্ৰীনশ্বট দেখিছা যে 1921 চনত অসমলৈ মহাত্মা গান্ধী আহিছিলে। বন্ধুসকল, নেক্সট প্ৰশ্নলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নলৈ। মুছলিম লীগ কিমান চনত গঠন কৰা হৈছিল? ক 1526 চনত, 1727 চনত,
1906 চনত, ঘ 1527 চনত। বন্ধুসকল, মুছলিম লীগ কিমান চনত গঠন কৰা হৈছিল? 10 ছেকেণ্ড সময় আছে। নিশ্চয় বন্ধুসকল, 10 ছেকেণ্ড সময় পাৰ হৈছে। তাৰ উত্তৰটো হৈছে 1906 চনত, অৰ্থাৎ গ নম্বৰ উত্তৰটো শুদ্ধ। 1906 চনত মুছলিম লীগ গঠন হৈছিল। বন্ধুসকল, 9 নম্বৰ প্ৰশ্নত আছে যে কিমান চনৰ পৰা অসম পুলিচৰ জন্ম হয়? ক 1881 চনৰ পৰা, খ 1885 চনৰ পৰা, গ 1972 চনৰ পৰা, ঘ 1942 চনৰ পৰা অসম পুলিচৰ জন্ম হয়। 10 ছেকেণ্ড আছে, তোমালোকে কমেণ্ট বক্সতো জনাব পাৰিবা। বন্ধুসকল, তোমালোকে জানা যদি উত্তৰটো নিশ্চয় গম পাইছে। মই তথাপি দেখা দিছোঁ স্ক্ৰীনশ্বট যে ক নম্বৰ উত্তৰ শুদ্ধ, 1881 চনত। ইয়াৰ মাজত এটা কথা কৈ থওঁ, যিসকলে অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে পঢ়ি আছে, তেওঁলোকৰ বাবে এই প্ৰশ্ন অতি ইম্পৰ্টেণ্ট প্ৰশ্ন। কাৰণ ইণ্টাৰভিউত আহিব পাৰে যে কিমান চনৰ পৰা অসম পুলিচৰ জন্ম হয়, এনেদৰেই দিব পাৰে। নেক্সট প্ৰশ্নলৈ আহোঁ আমি। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিল? বন্ধুসকল, এই প্ৰশ্ন সকলোৰে বাবে ৰাখি থৈ দিছোঁ। ক ইন্দিৰা বাই, খ ইন্দিৰা গোস্বামী, গ মায়া গোস্বামী, গ ৰয় গোস্বামী। কোনটো প্ৰকৃত নাম? কমেণ্ট বক্সত সকলোৱে জনাব পাৰে। আৰু শুদ্ধকৈ কোৱাজনক অহা ভিডিঅ'ত তেওঁৰ নাম আমি উল্লেখ কৰিম। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? সকলো কমেণ্টত জনাব।